আপোনাৰ ভৰিৰ বুঢ়া আঙুলিটো এনেকৈ লাহে লাহে বেকা হ'ব ধৰিছে নেকি তেনেহ'লে আজি মই আপোনাক কেইটামান এনেকুৱা এক্সাৰচাইজ শিকাম যিকেইটা এক্সাৰচাইজ যদি আপুনি ৰেগুলাৰলি কৰি যায় আপোনাৰ বুঢ়া আঙুলিৰ এনেকৈ বেকা হোৱা সমস্যাটো লাহে লাহে কমি যাব এক্সাৰচাইজটোৰ বাবে আপুনি ভৰিৰ পতাখন আপ ডাউন মুভমেণ্ট কৰিব আৰু এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব 2 নম্বৰ এক্সাৰচাইজটোৰ বাবে ভৰি আঙুলিকেইটা এনেকৈ জপাই দিব তাৰপিছত খুলি দিব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব নেক্সট এক্সাৰচাইজটোৰ বাবে আপুনি আপোনাৰ বুঢ়া আঙুলিটো এনেকৈ ধৰি ৰাউণ্ড ৰাউণ্ডকৈ ঘূৰাব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব নেক্সট এক্সাৰচাইজটোৰ বাবে ভৰিত এনেকৈ এডাল ইলাষ্টিক বেণ্ড লগাই ল'ব তাৰপিছত বুঢ়া আঙুলিকেইটা এনেকৈ টানিব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব নেক্সট এক্সাৰচাইজটোৰ বাবে ইলাষ্টিক বেণ্ডডাল বুঢ়া আঙুলি দুটাৰ মাজত এনেকৈ টানি ধৰি 10 ছেকেণ্ড ধৰি ৰাখিব আপোনাৰ যদি ইলাষ্টিক বেণ্ড নাই তেনেহ'লে আপুনি ঘৰত থকা ৰবৰো ব্যৱহাৰ কৰিব পাৰিব নেক্সট এক্সাৰচাইজটোৰ বাবে আপুনি বুঢ়া আঙুলিত ইলাষ্টিক বেণ্ডডাল লগাই ল'ব তাৰপিছত বুঢ়া আঙুলি দুটা আপ ডাউন মুভমেণ্ট কৰিব এক্সাৰচাইজটো 10 বাৰ ৰিপিট কৰিব ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কৰি দিব আৰু মোৰ চেনেল স্নায়ু স্নেহম ফিজিঅ'ক ছাবস্ক্ৰাইব কৰি দিব আৰু বহুত জৰুৰী ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব থেংক ইউ